Hello friends, welcome to BJ জ্ঞানলৈ সকলোকে স্বাগতম জনাইছো। My name is People Joshi আৰু এই ভিডিঅ'ত এটা গুৰুত্বপূৰ্ণ বাতৰি আলোচনা কৰিম। আজিকালি নিউজ চেনেল তথা জনসাধাৰণ বিশেষকৈ যুৱচামৰ মাজত মিত্ৰ এপৰ জনপ্ৰিয়তা খুব বাঢ়িছে। গতিকে এই ভিডিঅ'ত মিত্ৰ এপৰ সবিশেষ আলোচনা কৰিম। সো মিত্ৰ এপ কি হয়? বন্ধুসকল, এই এপটো টিকটক এপৰ দৰে শৰ্ট ভিডিঅ' এপ য'ত যুৱচামে নিজৰ দক্ষতা প্ৰদৰ্শন কৰে। প্ৰথমতে কোৱা হৈছিল যে এই এপক ৰুৰকি IITৰ ছাত্ৰ এজনে প্ৰস্তুত কৰি উলিয়াইছে। সেয়েহে এই এপক লৈ জনসাধাৰণৰ উৎসুকতা বৃদ্ধি পায়। লগতে বৰ্তমান ইউটিউব ভাৰ্চেছ টিকটকৰ কনফ্লিক্টৰ বাবে জনসাধাৰণে এনে এটা এপ বিচাৰি আছিল যি টিকটকৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰি। গতিকে এনে সময়তে অহা এটা প্ৰয়োজনীয় এপৰ জনপ্ৰিয়তা বৃদ্ধি হোৱাটো স্বাভাৱিক কথা। লগতে ইয়াক ভাৰতীয় এপ বুলি জনাত জনসাধাৰণে আৱেগৰ লগত জড়িত কৰি ইয়াক ভাল ৰেটিংছ দিয়ে আৰু এমাহৰ ভিতৰতে প্ৰায় 50 লাখ উপভোক্তাই ইয়াক ডাউনলোড কৰে। সচৰাচৰ মিত্ৰ শব্দটো নৰেন্দ্ৰ মোদীৰ লগত জড়িত। গতিকে ইও আছিল এই এপৰ জনপ্ৰিয়তা বৃদ্ধি পোৱা অন্যতম কাৰণ নৰেন্দ্ৰ মোদীয়ে তেওঁৰ প্ৰায়বোৰ স্পিচতে প্ৰথমতে মিত্ৰ বুলি সম্বোধন কৰে। ইয়াৰলৈকে ঠিকে আছে। ভাৰতবৰ্ষতে টিকটকৰ বিকল্প এপ এটা ডেভেলপ কৰা হৈছে আৰু ভাৰতবৰ্ষৰ জনসাধাৰণে ইয়াক আঁকোৱালিও লৈছে। গতিকে আপোনাৰ মনত প্ৰশ্ন এটা উদয় হ'ব পাৰে যে ইয়াক লৈ ইমান কেনা লগোৱাটো কিমান প্ৰয়োজনীয়, কিন্তু আচল কথাটো এতিয়াহে ওলাব। এইটো হয় টাইমছ অফ ইণ্ডিয়াৰ ৰিচেণ্ট আৰ্টিকল, য'ত কোৱা হৈছে যে দে চি টিকটক ৰাইভেল এপ মিত্ৰ হেজ পাকিস্তান কানেকশ্যন। অৰ্থাৎ ভাৰতৰ এপ বুলি দাবী কৰি থকা মিত্ৰ দৰাচলতে পাকিস্তানৰ এপ আছিল, যাক কিউবক্সাছ নামৰ পাকিস্তানী ছফ্টৱেৰ ডেভেলপাৰ এজেঞ্চিয়ে প্ৰস্তুত কৰি উলিয়াইছিল আৰু ইয়াৰ আচল নাম হ'ল টিকটিক। আচল কথাটো হ'ল যে এই এপ প্ৰস্তুত কৰাৰ পিছত কিউবক্সাছে কোড কেনন নামৰ এটা অনলাইন এপ চেলিং ৱেবছাইটত ইয়াক মাত্ৰ $34 অৰ্থাৎ 2,571 টকাত বিক্ৰী কৰিছিল আৰু এই চ'ৰ্চ কোডক মুঠ 277 জনে ক্ৰয় কৰিছিল। ইণ্টাৰেষ্টিং কথাটো হ'ল যে কোনে পাকিস্তানৰ এই এপক ভাৰতীয় সজাই ব্যৱসায় কৰিলে সেইটো এতিয়াও ৰহস্যৰ আঁৰত। For your better understanding, Code Canon is a part of Invato market. At Code Canon, we can purchase and sell scripts and components for a variety of languages and frameworks. অৰ্থাৎ Code Canon হৈছে এটা ইনভেটো মাৰ্কেটৰ অংশ, ঠিক আছে? আৰু ইয়াত কি কৰা হয়, বিভিন্ন ধৰণৰ কম্পিউটাৰ লেংগুৱেজখিনি কি কৰা হয়, ক্ৰয় বিক্ৰী কৰা হয়। এই এপৰ কোনো প্ৰাইভেচি পলিচি নাই। যিকোনো মানুহে তৎক্ষণাত ভিডিঅ' বনাই ইয়াত আপলোড কৰিব পাৰে আৰু এনে কৰোঁতে সেই নিৰ্দিষ্ট ব্যক্তিজনৰ ব্যক্তিগত তথ্যৰ প্ৰয়োজন হয়। গতিকে তেওঁৰ ব্যক্তিগত তথ্যৰ প্ৰটেকশ্যন হয় নে নহয়, কোনে এই ব্যক্তিগত তথ্য লাভ কৰে, সেয়া কোনেও নাজানে। Now you can ask why it is so. Now it has been for last 1 month and now suddenly the fact reveals. Actually কিউবক্সাছৰ চিফ এক্সিকিউটিভ অফিচাৰ ইৰফান শ্বেইখৰ এটা টুইটে এই গোটেই ৰহস্যখিনি ফাদিল কৰে। তেখেতৰ মতে মিত্ৰ ডেভেলপাৰজনে চ'ৰ্চ কোডৰ বাবে আমাক পে' কৰিছে, চ' এই ক্ষেত্ৰত আমাৰ ক'বলগীয়া একো নাই, কিন্তু পাকিস্তানী কোম্পানীয়ে প্ৰস্তুত কৰা এপ এটাক ভাৰতীয় সজোৱাতহে আমাৰ আপত্তি। তেওঁ কয় যে এই এপক লৈ ভাৰতীয় জনসাধাৰণৰ আৱেগৰ সৈতে খেলা হৈছে, যি অতি দুৰ্ভাগ্যজনক আৰু ইয়াৰ ফলত কিউবক্সাছৰ ৰেপুটেশ্যন হ্ৰাস হ'ব পাৰে। নাও হোৱাট ইজ নেক্সট? চাওক, চ'ৰ্চ কোড ইউজ কৰাৰ ক্ষেত্ৰত আপুনি কাকো অভিযুক্ত কৰিব নোৱাৰে, কিন্তু ফল্ছ ইনফৰমেশ্যনৰ বাবে নিশ্চয় চৰকাৰে বিহিত ব্যৱস্থা ল'ব পাৰে। কাৰণ প্লে ষ্ট'ৰৰ ইনফৰমেশ্যন পেজত ইয়াক বেংগালুৰু বেষ্ট কোম্পানী বুলি উল্লেখ কৰা আছে। গতিকে চৰকাৰে ইয়াৰ ডেভেলপাৰক আইন অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। চৰকাৰে ইয়াৰ হোষ্টক অৰ্থাৎ কিউবক্সাছৰ ওপৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব নেকি? মোৰ হিচাপত নোৱাৰে, কাৰণ হোষ্টৰ কামেই হৈছে নিজৰ প্ৰডাক্ট চেল কৰা আৰু উপযুক্ত সময়ত আহি যিহেতু কিউবক্সাছে নিজৰ মতামত আগবঢ়ালে, গতিকে মই ভাবোঁ ই এটা উল্লেখনীয় পদক্ষেপ। আৰু এটা কথা, আজি বহুদিন ধৰি ডাঙৰ নিউজ চেনেল তথা ইউটিউব চেনেলবোৰে মিত্ৰ এপৰ অনেষ্ট ৰিভিউ দি আছিল আৰু so this is also a reason for the rapid spreading of this app. গতিকে without any investigation and proper knowledge, one should not review anything, because in India most of the
common people are manipulated by YouTube and news channels. So this is the complete analysis of the news about Mitron. Hope you understand all things properly and it is clear and crystal. Is this video is informative? Please comment in the comment section. If you like this video, please press the like button. So ajilo imane, this is Bipul Joshi signing off today. Have a good day. Thank you.